নমস্কাৰ, মোৰ নাম ঋতু। মই আপোনালোকৰ মাজলৈ আজি আৰু এটি ভিডিঅ' লৈ আহিছোঁ পথাৰৰ মাজৰ পৰা। একচুৱেলি কি হ'ল, লকডাউন কাৰণে ভিডিঅ' দিয়া হোৱা নাছিলে মোৰ ইউটিউব চেনেলটোত, এক্টিভো নাছিলোঁ। কিন্তু আজিৰ পৰা ভাবিছোঁ তাকে মানে সপ্তাহত দুদিনকৈ হ'লেও মই ভিডিঅ' দিয়া ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ। তো আপোনালোকে যোনে যোনে চাইছে কমেণ্ট কৰি জনাব আৰু ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তাকে অলপ পথাৰৰ মাজলৈ ওলাই আহিলোঁ, কি কৰিম আৰু ক'ৰবাতো ওলাই যাব নোৱাৰোঁ। এতিয়া যেনেকুৱাই দিনকাল পৰিস্থিতি হৈছে, বাহিৰলৈও যাব নোৱাৰোঁ, টাউনলৈও যাব নোৱাৰোঁ, লকডাউন। আকৌ শুনিছোঁ 144 কিবা লগাইছে বুলি কোৱা শুনিছোঁ। বিশেষকৈ মই তিনিচুকীয়াৰ হয়, তিনিচুকীয়াত লগাইছে। চ' অকণমান এতিয়া ভাইটিৰ লগতে ওলাই আহিলোঁ আৰু ঘৰৰ ওচৰৰ ভাইটি এটাৰ লগত। তো পথাৰৰ মাজতে আছোঁ, তো ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। হেল্ল' নমস্কাৰ, মোৰ নাম ঋতু। মই আজি পথাৰৰ মাজৰ পৰা আপোনালোকক চবকে মই স্বাগতম জনাইছোঁ। এতিয়া আমি পথাৰৰ মাজলৈ আহিছোঁ, পথাৰৰ মাজত অকণমান দৌৰিম। এতিয়া গৈ আছোঁ দৌৰি কেনে পথাৰত এনেকুৱা এটা জেগাত আহি কেনে চবৰে ভালেই লাগে, আপোনালোকেও ভাল লাগে বুজিছোঁ। কেনেকুৱা লাগিছে আহি কেনে? মজা লাগিছে ন? কিন্তু এতিয়া এইটো দিনত কি ধৰিবলৈ ভাল বেছিকৈ ভাইটি? এইটো দিনত কি ধৰিবলৈ ভাল বেছিকৈ? মাছ বা গম পাইছোঁ। এতিয়া কুচিয়াটো ওলাব নে? ৰাতিলৈ কুচিয়াও ধৰিব পৰা যায় কুচিয়া লগতে ককোৱা লগতে মাছ। তো আপোনালোকেও যদি গাঁও পৰিৱেশৰ পৰা কোনোবা চাই আছে ভিডিঅ'টি, আপোনালোকে নিশ্চয় গম পাব নক'লেও। কিন্তু আজি আহি কেনে তাকে ৰাতি ধৰিম, কুচিয়া চুচিয়া এইবোৰ পোৱা যাব। এতিয়া ইয়ালৈ আহিলে এটাই মনত পৰে, খালি অকল বোকা গানটোৱে হয় নাই? এয়া হৈছে মেইন একেবাৰে খেতি কৰা ল'ৰা দেই। এতিয়া আমি অকণমান এনেই আজি ওলাই আহিছোঁ এই মোৰ ভাইটিৰ লগত, আৰু অকণমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। লকডাউন যিহেতু বাহিৰলৈ ওলাই যাব পৰা নাই, তো অলপ পথাৰ ফালে আহিলোঁ আৰু পথাৰ ফালে ওলাই আহিলোঁ। তো পুখুৰী এটা ওচৰলৈ গৈ আছোঁ। এয়া হৈছে ভাইটি। কি পালে? ইয়াত অলপ দ আছে ন? তাকে এটা পুখুৰী এটা ওচৰলৈ আহিছোঁ, বহুত দ বুলি কোৱা হয়। জেচিবিয়ে খান্দে বুলি। এই চাওকচোন ৰেষ্ট, এই বস্তু এটা দেখুৱাইছোঁ চব। এয়া ককৰা গাঁত নে কি গাঁত? ভাইটি চাবা হাচোন কি গাঁত হয় এইটো চোৱা। হাত ভৰা চালেহে গম পাব লাগিব। এইটো বিন্দাছ ককৰা গাঁত হয়। ককৰা গাঁত হয় নেকি? এইটো ককৰা গাঁত হয় বোলে। বেছি দলৈকে সুমিয়াব নালাগে, বাই চান্সৰ লাইচেঞ্চ নাই ন। এয়া কুচিয়া গাঁতো আছে বোলে এইফালে। কেনেকুৱা লাগিছে এই পৰিৱেশটো? আপোনালোকে ভাল লাগিছে নাই? কমেণ্টত জনাওক। আপোনালোকে যদি মোক ছাপোৰ্ট কৰে তেতিয়াহে মই আগলৈ এনেকুৱা ভিডিঅ' বনাবলৈ মই অলপ সাহস পাম। তো আপোনালোকে চবেই ছাপোৰ্টটো দিব। কিবা ভুল ভ্ৰান্তি হ'লে দেখুৱাই দিব, তেতিয়া ভাল আৰু। তেতিয়া ভিডিঅ'বোৰ মই চেষ্টা কৰিব পাৰিম আগলৈ যাতে এনেকুৱা ভাল ভিডিঅ' দিব পাৰোঁ।